নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। হয়, মই বৰ্তমান আছোঁ দৈয়াং বেলগুৰি গাঁৱৰ শিৱ মন্দিৰত আৰু ইয়াতে আইসকলে নাম প্ৰসংগৰে মুখৰিত কৰিছে আৰু ইয়াতে সকলোৱে ধূপ ধূনা চাকি বন্তি জ্বলাই দিছে আৰু যিহেতু আজি মহাশিৱৰাত্ৰি গতিকে সকলোৱে এনেদৰে বন্তি জ্বলাই দিছে আৰু আইসকলৰ নাম প্ৰসংগ চাওঁ আহক।
আৰু ইয়াতে খিচিৰি বনাই থকা হৈছে সকলো ভক্তপ্ৰাণ ৰাইজলৈ আৰু খিচিৰি আছে ইয়াতে আৰু চব্জি আছে গতিকে এনেদৰে সকলো ভক্তপ্ৰাণ ৰাইজলৈ
বনাই থকা হৈছে আৰু Bye.
আৰু যিহেতু আজি মহাশিৱৰাত্ৰি গতিকে নাম প্ৰসংগ শেষ হৈছে আৰু এতিয়া প্ৰসাদ বিলাই থকা হৈছে আৰু সকলোৱে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল মুড কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমতেই আপোনালোকে চাব পাৰে আৰু এনেদৰে সকলো ভক্তবান ৰাইজক প্ৰসাদ বিলাই থকা হৈছে আৰু এতিয়া বৰ্তমান সকলোকে এনেদৰে শাৰী পাতিকৈ বহাই খিচিৰি দিয়া হৈছে আৰু শেষত এটাই কথা ক'ম আজি যিহেতু মহাশিৱৰাত্ৰি গতিকে শিৱৰাত্ৰি উপলক্ষে আমি এনেদৰে দিনটো পাৰ কৰিছোঁ গতিকে মোৰ চেনেলটো আপোনালোক সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ধন্যবাদ।